कार्बी आंलं जिल्ला अट'नमास काउन्सिलनि नमाटि बियाबनि अक्रेङाव रबिबारखालि बिजेपि हान्जानि गिदिरथार सुबुंगौमा आरो जयनिं हाबाफारि जालाङो। फैगौ लकसभा बिसायख'थिखौ नोजोर बोनानै खुंनाय बे सुबुंगौमायाव कार्बी आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा तुलिराम रंहां, हावराघाट आरो दिफुनि एमएलए फारियै दरसिं रंहां, बिद्या सिंह इंलें, कार्बी आंलं अट'नमास काउन्सिलनि इएम रितेश इंतिजों लोगोसे गोबां मावफुं सोद्रोमा, बिजेपिनि दैदेनगिरि मावथि सोद्रोमा आरो रोजा रोजा रायजो राजाफोरा बाहागो लादोंमोन। मख'जाथावदि रबिबारनि बे सुबुंगौमायाव गुबुन गुबुन बेरेखा हान्जानि गोबां सोद्रोमाफोरा बिजेपि हान्जायाव हाबो। गुबुन फारसेथिं बे हाबाफारियाव कार्बी आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा तुलिराम रंहांआ बाहागो लानानै लकसभा बिसायख'थिखौ बिथा खालामनानै थांनाय समाव मावनाय माखासे जौगालु खामानिफोरनि सोमोन्दै फोरमायथिनायजों लोगोसे गुबुन गुबुन हान्जा गौथुम आरो खायसे सुबुङा खायसे खामानिफोरनि सोमोन्दै आर'जलाइ गथायनायफोरखौ फैबाय थानाय समाव आबुङै मावफुंगोन होनना बुङो। लोगोसेनो फैगौ 2024 इं मायथाइनिफ्राय सोरखारि गामि गोरा एबा गावबुराफोरनि बेथनखौ 1000 बारायनायनि रादाय होयो आरो हावराघाट जुनियर कलेजनि जेंना सुस्रांनायनि बाथ्राबो बुङो। अन्तिम दिনত আহিছে আৰু এটা সভাই আছে এতিয়া গতিকে এই সভাত আমি বেলেগ বেলেগৰ এৰিয়াৰ পৰা আহি আমি যিবিলাকৰ এপ্লিকেশ্যন বা মেম'ৰাণ্ডাম আকাৰে দিছে তেওঁলোকৰ আমি গ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ পৰা মত বিনিময় দিছোঁ সেই সভাত। কাৰণ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনৰ সময় আমি ৰাইজৰ ওচৰত আৰু ৰাইজক আমাক কৈছে যে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি খোৱাপানী আঁচনি নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি স্কুল বিল্ডিং, অপেন স্পেচ, কমিউনিটি হল, স্পৰ্টছ কমপ্লেক্স, এই গোটেইখিনিবিলাক ৰাইজে আমাক অৱগত কৰে। এই গোটেইখিনি আমি এটা এটা আঁচনিবিলাকৰ গোটেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি আৰু দল আৰু চৰকাৰ একেলগে মিলিজুলি আমি সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেক সমষ্টিত গৈ আমি এই প্ৰতিশ্ৰুতিবিলাকৰ আখৰে আখৰে পূৰণ কৰাৰ স্বাৰ্থত আমি সমষ্টিত আহি একতা বিজয় উন্নয়নৰ সভা আমি আয়োজন কৰিছোঁ। আজি এই নমতি কনষ্টিটুৱেঞ্চিৰ একতা বিজয় উন্নয়নৰ সভাত বিশেষকৈ ইয়াত ৰিজনেল পাৰ্টি PSLC আৰু কংগ্ৰেছ দলত ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু তাৰ কাৰ্যসূচী লগত ৰাখি ইয়াত একলব্য ৰেচিডেঞ্চিয়েল মডেল স্কুল ইয়াত আজি স্থাপন কৰিছে। 42 কোটি 50 লাখ 50 লাখৰ টকা আঁচনিটো আমি আজি ইয়াত স্থাপন কৰা হৈছে আৰু কামো চলি আছে। এই আঁচনিটো কেন্দ্ৰ চৰকাৰৰ আঁচনি, অকল ইয়াত নহয়, আমি নলবাৰী কনষ্টিটুৱেঞ্চি আৰু কাম চলি আছে। হাৰবাৰটো প্ৰায় সম্পূৰ্ণ হৈছে আৰু ৱেষ্ট কাৰ্বি আংলঙত দমকামকমো চেংচন কৰা হৈছে আৰু ডিব্ৰু মুম্বাইজমো এটা সেইটো চেংচন কৰা হৈছে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি মাধ্যম ব্যৱহাৰ কৰোঁ। সেই স্কুলটো নেশ্যনেল ষ্টেণ্ডাৰ্ড স্কুল, সেই স্কুলটো CBSE হ'ব আৰু লগতে সেই স্কুলটো ক্লাছ 6 to ক্লাছ 12 আৰু 90% ST ৰিজাৰ্ভেশ্যন থাকিব আৰু তাৰ লগতে অডিটৰিয়াম হল থাকিব, তাৰপিছত ইনডোৰ ষ্টেডিয়াম থাকিব, তাৰপিছত প্ৰিন্সিপাল কোৱাৰ্টাৰ থাকিব, তাৰপিছত স্পৰ্টছ কমপ্লেক্স থাকিব। এই গোটেইখিনি আঁচনি তাতে ইনক্লুড কৰা আছে। এইটো আমি আজি আপোনালোক স্থাপন কৰিছোঁ। তাৰপিছত ইয়াত আমাৰ অনাৰবল চিফ মিনিষ্টাৰ তেখেতৰ লগত আলোচনা কৰি আমাৰ স্পৰ্টছ কমপ্লেক্সৰ আমাৰ ষ্টেটৰ পৰা দিয়া হৈছে, এতিয়া আধাৰ স্থাপন কৰিছে 12 কোটি টকা। এইটো কাম এতিয়া আৰম্ভ কৰিব আৰু এইটো এটা বছৰৰ ভিতৰত এইটো ৰাইজক উপহাৰ দিব আৰু বৰজান কনষ্টিটুৱেঞ্চিটো দিয়া হৈছে, দুটা বৰ্তমানলৈকে দিয়া হৈছে। সেই কামবিলাকত টেণ্ডাৰ কৰা হৈ গ'ল আৰু আজি হাৰঘাট কলেজ ইয়াত সিদিনাও মোক ইয়াত হাৰঘাট কলেজ ষ্টাফে প্ৰিন্সিপালে মোক এটা লিখিত হিচাপে সন্মান দিছে আৰু আজি তেওঁলোকৰবিলাক আছে সেই গোটেইখিনি মই এডুকেশ্যন মিনিষ্টাৰৰ লগত আলোচনা কৰিছোঁ আৰু তেখেতে সেই গোটেইখিনি কাম এটা তেখেতে প্ৰতিশ্ৰুতি দিছে। মই যিমান পাৰোঁ মই চেষ্টা কৰিম। কাৰ্বি আংলঙৰ বেটছাৰ স্কুলবিলাকৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি দংঘাট কমিউনিটি হলৰ পৰা আৰম্ভ কৰি চৰকাৰী কামৰা অফিস বিল্ডিঙৰ পৰা আৰম্ভ কৰি অপেন স্পেচৰ পৰা আৰম্ভ কৰি আৰু বেলেগ বেলেগৰ আঁচনি ইয়াত
আপোনালোকে মেমৰেণ্ডাম দিয়া আছে। মই আজি সেই একতা বিজয় উন্নয়নত সভাতে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ 2 বছৰৰ ভিতৰত সেই গোটেইখিনি মেমৰেণ্ডাম কাম মই সম্পূৰ্ণ কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, ইয়াত ভাল লাগে, অলপ আগতে ইয়াত ডিমাচা ইয়াত নাচিছে। সকলো জাতি জনগোষ্ঠীক আমি কাৰ্বি আংলঙত বসবাস কৰিছোঁ। ইয়াত সকলো জাতি জনগোষ্ঠী আছে। সেই কাৰ্বি আংলঙত আৰু ৱেষ্ট কাৰ্বি আংলঙত আমি সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙত নিৰ্মাণ কৰিবৰ কাৰণে আমি দিনে ৰাতি আমি চেষ্টা কৰিছোঁ। তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ আৰু মৰম আৰু সহায়তা কৰিব লাগিব। নমাটি কনষ্টিটুৱেঞ্চি সমষ্টিৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আমাৰ ৰিতেশ সিংহী আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে মোৰ ফালৰ পৰা আজি সেই একতা বিজয় উন্নয়ন সেই সভাত মোৰ ফালৰ পৰা বা টিম কাৰ্যালয়ৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন আৰু নমস্কাৰৰ কাৰ্যক জনাইছোঁ। সন্মানীয় ৰাইজসকল, সেই সমষ্টি উন্নয়নমূলক কামবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আজি আমি ৰাতিপুৱা আহি 42 crores 50 lakhৰ আঁচনি দংহাক আমি আধাৰা স্থাপন কৰি আহিছোঁ। একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল, সেই স্কুলত ক্লাছ 6 to class 12 লৈকে পঢ়া সুবিধা পাব। 1 লাখ 2 লাখ নহয়, 1 কোটি 2 কোটি নহয়, এইটো কেন্দ্ৰ চৰকাৰৰ আঁচনি। কাৰ্বি আংলঙৰ বৰ্তমান এটা কাম কৰি আছে দংহাক আৰু নমাটি কনষ্টিটুৱেঞ্চি, আৰু এটাতো আছে চামুগুৰি হাৰহাট, এইটো প্ৰায় সম্পূৰ্ণ হৈছে, আৰু এটাতো আছে আমাৰ থেংকুৰ টেৰাং চিলুনিজান চাৰ্কলত আমাৰ বিচাৰবিয়ৰ সমষ্টিত তাতো কাম আৰম্ভ কৰি আছে। দমকামুকাম আৰু হামৰেন সমষ্টি আৰু বিথম সমষ্টিৰ মাজত তাতো সেই স্কিমৰ চেংচন কৰা হৈছে। আমি প্ৰত্যেক MSC সমষ্টিত 42 crores 50 lakhৰ আঁচনি একলব্য সেই ৰেচিডেঞ্চিয়েল স্কুলত সেই আঁচনিটো কেন্দ্ৰ চৰকাৰৰ পৰা আনিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু কেন্দ্ৰ চৰকাৰে সেইটো মোক প্ৰতিশ্ৰুতি দিছে, সেই 5টা বছৰত প্ৰত্যেক MSC সমষ্টি এইটো চেংচন কৰা হ'ব, কেন্দ্ৰ চৰকাৰে অনুমোদন দিব। সন্মানীয় ৰাইজসকল, সেইবিলাকৰ CBC এইটো আমাৰ চিলেবাছটো হ'ব CBSE, আৰু সেইটো হ'ব সায়েন্স আৰ্টছ আৰু কমাৰ্চ ষ্ট্ৰীমলৈকে ক্লাছ 10 to class 12 লৈকে এইটো পঢ়াৰ সুবিধা পাব। আৰু তাত অতিথিৰামূল থাকিব, ইনডোৰ ষ্টেডিয়াম থাকিব, আৰু স্পৰ্টছ কমপ্লেক্স থাকিব। সেই গোটেইখিনি ফেচিলিটি তাত আছে। আজি আজি ডেনগাঁৱত তাতো আমি স্পৰ্টছ কমপ্লেক্স, যিবিলাকৰ স্পৰ্টছ ফ্লাৱাৰ, যিবিলাকৰ নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক তেওঁলোকৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি খেলুৱাৰ ক্ষেত্ৰত যেতিয়া আগবঢ়াৰ স্বাৰ্থত আমি 12 কোটি টকা আজি আধাৰা স্থাপন কৰা হৈছে। আৰু এটা বছৰৰ ভিতৰত এইটো ৰাইজক উপহাৰ দিম, যুৱক যুৱতীবিলাকক উপহাৰ দিম। সন্মানীয় ৰাইজসকল, আপোনালোকৰ মূল্যৱান ভোট দি আছে। ৰিতেশ সিংহী কিহৰ কাৰণে সেই নুনমাটি সমষ্টিত অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আজি লগতে আই মাতৃ আৰু মোৰ ভাই ভনীসকল আৰু মৰমৰ প্ৰেছ মিডিয়াসকল, আজি এই সভাত বিশেষ বক্তব্য ৰাখিবলৈ নাই। আমি উন্নয়নৰ কথা আমি কিছু পাতিব লাগিব, যিহেতুকে চৰকাৰ আমাক বহুতো যথেষ্ট উন্নয়নমূলক কাম কৰিবলৈ সুবিধা দিছে, যাৰ যোগেদি আমি আহিবলগীয়া দিনত যাতে বিজেপিত থাকি আমি বিজেপিক শক্তিশালী কৰিব লাগিব। আৰু 2-3 মাহৰ পাছত সমগ্ৰ ভাৰতবৰ্ষত MP ইলেকশ্যন আহিব। সেইটো MP ইলেকশ্যনত আমি বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰাৰ স্বাৰ্থত আজিৰ মিটিঙৰ পৰাই আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব। লগতে আমি আমাৰ প্ৰস্তুতিটো মজবুতিভাৱে কৰি যাব লাগিব।
গতিকে আমি উন্নয়নমূলক কাম কাজৰ ভিতৰত মই এইটোৱে ক'ম আমালোকৰ আগত বহুতো MLA আমি দেখিলোঁ কাৰ্বি আংলঙৰ পৰা যিসকলে প্ৰতিনিধিত্ব কৰে তেওঁলোকক অকল কনষ্টিটিউৱেন্সি ডেভেলপমেণ্টৰ টকা 1 কোটিৰ বাহিৰে কোনো কাম কৰিবলৈ কাৰণে সুবিধা নাই কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সময়ছোৱাত বিজেপি চৰকাৰৰ সময়ছোৱাত আজি MLA সকলকো কাৰ্বি আংলং জনজাতি কাউন্সিলৰ লগত কাৰ্বি আংলং জনজাতি কাউন্সিলৰ প্ৰত্যেকজন MCৰ লগত কাৰ্বি আংলং জনজাতি কাউন্সিলৰ প্ৰত্যেকজন EMৰ লগত ৰাস্তা পদূলি বনোৱা অংগনবাড়ী কেন্দ্ৰ বনোৱা আদি কৰি বহুতো কাম কাজত আমি কাৰ্বি আংলং জনজাতি কাউন্সিলৰ লগত সহায় সহযোগিতা কৰিবলৈ পাই মই বহুত আনন্দিত প্ৰেছ বন্ধুসকল লগতে মোৰ মৰমৰ আই মাতৃসকল আজি এই অনুষ্ঠানটো এনেকুৱা ভাল লাগিছে সঁচাকৈ আপোনালোকে মন চুই গৈছে আজিয়ে ক'ব পাৰিম যে আহিব লোকসভা আমি জয় হ'ম বুলি মই ইয়াত আমি ৰিজাল্ট আমি দি দিলোঁ হয় নে নহয় আপোনালোকৰ মৰম এই হাত চাপৰিলে মোৰ গা নোম একদম উৰি যায় মনটো উৰি নাযায় কিন্তু মনটো আপোনালোকৰ ওচৰতে ভৰাই থাকিব যিয়ে নহওক ইমান দিন আপোনালোকৰ মৰম আশীৰ্বাদ পাই আজি মই ধন্য হৈছোঁ আজি মাননীয় কাৰ্বি আংলং অট'নমাছ কাউন্সিল এক্সিকিউটিভ মেম্বাৰত ইয়াত অকলে এই স্থান মাতিব পাৰিছোঁ অকল আপোনালোকৰ মৰমৰ কাৰণে পাৰিছোঁ যদি আপোনালোকৰ যদি মৰম নাপায় আজি মই এই অনুষ্ঠানটো ইমান ডাঙৰ গৈ পাতিব